স্কুটি আগত থিয়া হৈছিল ভতিজা পিছফালে আছিল মই চলাই আছিলোঁ চলাই আহি আছোঁ আহি তালৈ কথা পাতি পাতি আহি আছোঁ বাপা পৰীক্ষা কেনেকুৱা হ'ব কি হ'ব যে বাপা পৰীক্ষা ভাল হ'ব কিন্তু এইবাৰ মই এইবাৰ চাইকেল এটা দিম কৈছে তাতে আহি থকা এটা কথা পাতি আহি থকা ক'ত কি হৈ গ'ল গমেই নাপালোঁ মানে চিলিপ খাই হাতৰ পৰা ওলাই গ'ল এতিয়া মই তাৰ হাতত ধৰিলোঁ ধৰি সিও মোক টানি লৈ গ'ল স্কুটিখন ওপৰত থাকি গ'ল স্কুটি আৰু ভতিজা ওপৰত থাকি গ'ল সি ওপৰে দৌৰি আছে খুৰা অবিনাশৰ ঘৰ সি নালাৰ পানী পিছল টাইপ থাকে না ধৰক চিৰি আপুনিও নালাত পৰি গৈছে তাৰ হাতত ধৰিলোঁ নালাত পৰি গ'লোঁ সেই মোৰ হাতৰ ঘটনা আমি অসম তৃণমূল কংগ্ৰেছৰ পৰা এই প্ৰতিনিধি দল আহিছোঁ তেওঁৰ শোকসন্তপ্ত পিতৃ মাতৃ আৰু অন্যান্য পৰিয়ালবৰ্গক সমবেদনা দিবলৈ এতিয়া সমবেদনা দিয়াৰ বাহিৰেতো আমাৰ একোৱেই নাইকিয়া কিন্তু ভগৱানৰ ওচৰত এই শিশুটিৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ তেওঁৰ পিতৃক আমি সাহস দিছোঁ আৰু ভগৱানেও যেন তেওঁৰ পিতৃক শক্তি দিয়ে ধৈৰ্য ধৰি পৰৱৰ্তী কামবিলাক চলাই নিবৰ বাবে আৰু আমি এইটোৱে আশা কৰিম সকলোৰে ওচৰত চৰকাৰৰ ওচৰতো যাতে অবিনাশৰ যি ঘটনা হ'ল এইটোৱে অসমত শেষ ঘটনা যাতে হওক আৰু যাতে ঘটনা এনেকুৱা নহওক আৰু যাতে দ্বিতীয়জন অবিনাশ এনেকৈ মানে কৰুণ মৃত্যু যাতে সাৱটি ল'ব লগা নহয় আৰু চৰকাৰেও এই অবিনাশৰ ঘটনাটোৰ পৰা চৰকাৰেও এইটো শিক্ষা ল'ব লাগে যে মহানগৰীৰ যিমানবিলাক উন্মুক্ত যিবিলাক ফুটপাথ আছে যিবিলাক নলা আছে সেইবিলাক যাতে চৰকাৰে তাৰ নিৰাপদ ব্যৱস্থা কৰিব লাগে চৰকাৰে যাতে এনেকুৱা দুৰ্ঘটনা যাতে নহয় আমি তাৰ কাৰণে আৰু দেখিছোঁ অবিনাশৰ পিতৃৰ অৱস্থাও যে কোনোমতে পেটে ভাতে খাই থকা গতিকে চৰকাৰক আমি এটা অনুৰোধ কৰিম তেওঁৰ পিতৃকো যাতে কিবা এটা চৰকাৰে অনুদান দি এটা ভাল কৰ্মসংস্থাপনৰ যাতে ব্যৱস্থা কৰি দিয়ে